এটা চাইৰি মনত পৰি গ'ল গাইছ বহুত দিনৰ মূৰত। এই গৰম দিনত পথাৰত তুমি আছা তো মই আছোঁ গাইছ। এই ভুকুৱা মাছে যেনেকৈ মুখ মেলাই সেনেকৈ মুখ মেলাই থাকিব লাগিব পথাৰত। বাপৰে বাপ কি ৰ'দ দিছে সহ্য কৰিব নোৱাৰা আৰু। এইফালে দীপক দা আছে আৰু এইটো ৰবীন বেটা আছে। তাকেতো চাকৰি কৰিলে বেছি ভাল হ'ল। এতিয়া চাকৰি কৰাৰে সুবিধা আৰু। আহি গ'লো গাইছ। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল জিটি ব্লগছ। গমটো পাইছে বৰষুণৰ কেনেকুৱা অৱস্থা, চাৰিওফালে কেনেকুৱা বিলে হ'ল। নলবাৰীৰ ফালেতো বৰগড়ৰ ফালেতো মানুহ মৰিছে বানপানীত। কিন্তু একদিনে ৰ'দ দিছে গাইছ, উহা নহয় হৈছে মানে। আমাৰ ফালে চাওকচোন পানী আমতি শেষ হোৱাৰ পিছত খেতি হ'ব, এতিয়া ক'ত খেতি কৰিব নোৱাৰে আৰু সম্ভৱ নহয়। মই আছোঁ জাৰগাঁও গাইছ। একবাৰ ৱাক কৰিব আহিলোঁ জাৰগাঁৱত মৰ্ণিং কাম এটা আছে, কামত আহিলোঁ। আৰু কালি ৰাকেশ পাগলা লাইভ হৈছিল, লাইভত থাকিব নাই। কিন্তু গাইছ হেল্প কৰিব নোৱাৰিলোঁ, কাৰণ নিজৰে নাই কি হেল্প কৰিবি। সেই বানৰ হেৰিৰ কাৰণে লাইভ হৈছিল, ভাল কাম কৰিছে কিন্তু নল্লো দিয়ক গাইছ, টকা নাই পইচা। আৰু জাৰগাঁৱৰ পানী নাই। বিশাল আকাৰৰ অজগৰ সাপ এইটো। ভাগিন যাই আছে থাকক ৰ। গাইছ মই যে পথাৰৰ দৃশ্যটো দেখালোঁ, মানে দৃশ্যটোৰ কাৰণটো হৈছে কি, মানে এইকেইদিন দিলে বৰষুণত এনেকৈ পানী আহিছে। লগটো মই বনাই আছোঁ দেখাই হৈছে এনেকৈ পানী আহিছে। মানে এই সপ্তাহ বাদ দিলোঁ, তাৰপিছত দিলে ৰ'দ। গাইছ 2 দিন ৰ'দ দিছে মাত্ৰ, 2 দিন ৰ'দত পানী চেচ। বিশ্বাস কৰে যদি আমাৰ পথাৰত মই দেখাম যদি পাৰোঁ, পথাৰত পিয়াক ৰ'বা সেই নাই। তাৰপিছত উপায় নাই, মই ৰিকুৱেষ্ট কৰি দিলোঁ বৰষুণটো লাগে, মাৰি দিলে নহয় বৰষুণটো আজি। একাষাৰত বৰষুণ, কিন্তু বানপানী হোৱা জেগা মোক বেয়া পাব নালাগে। সেইফালে বৰষুণটো মই দিব মানা কৰিছোঁ একচুৱেলি। আৰু নাই একচুৱেলি বানপানী হোৱা বৰষুণ দিব দিয়া নাই, মই দিবা দিছোঁ কি জাষ্ট আমি জানো পিয়াকখিনি ৰোৱা পাৰোঁ, পথাৰত খেতি নকৰোঁ, সেনেকুৱা বৰষুণ দিব দিছোঁ। দনত বানপানী হোৱা বৰষুণ গাইছ, কোনো বেয়া পাব নালাগে। অকণমান বৰষুণৰ দৃশ্য দেখাই আছে, চাই লওক গাইছ। দিয়াটো একদম জৰুৰী হৈছিল, কাৰণটো হ'ল গমটো পাইছি। চাই লওক আৰু কোনে কোনে বৰষুণটো দিয়াৰ কাৰণে ভাল পাইছে কমেণ্ট কৰি জনাব গাইছ। বাকী আজি ব্লগটো নৰ্মেল হ'ব। আজি মই অলপ পথাৰখন এক্সপ্ল'ৰ কৰিম বুলি মানে ভাবছোঁ আৰু। মানে পিয়াক ৰ'বা গেছি যাওঁ, কেনেকুৱা কি পৰিস্থিতি কঠীয়া দেখাম আৰু গাইছ। চাব আজি ব্লগটো দক ভাগি নাও অলপ শলকান্দাত ফেনৰা 5টা মানত। বাপৰে 8টা বজাত উঠি মচান যাওঁ, লগ পাই আছোঁ গাইছ দক। যোৱাকালি ব্লগ দিব নোৱাৰিলোঁ, একদম বেয়া পাব নালাগে, আজি ব্লগ পাই যাব গাইছ। একবাৰ ভাবিলোঁ পথাৰখন আপোনালোকক দেখাওঁ। আমাৰ পথাৰৰ মানে পিয়াক চিয়াক ৰোৱা হৈছে নাই, আমাৰ মানে ৰোৱা বুলি দুইটা কৰিছেহে, তকলৈ গ'লে গম পাম। আপোনালোকক অকণমান দেখাই লওঁ আপোনালোকক। বাকী আজি ভিডিঅ'টো একদম নৰ্মেল হ'ব গাইছ, প্লিজ ৱাচিং দ্য ভিডিঅ'। আৰু এটা কথা ক'ব লাগিছিল এইটোৰ জৰিয়তে, মানে কি বৰভাগত দেখি বানপানীৰ এতিয়াও কিজানি পানী কমাই নাই। মই বেদাল ব্লগ চাই আছোঁ, এনে ব্লগত মই গম পাইছোঁ। আৰু বিকাশ চেত্ৰী গৈছিল সাহায্য দিবা, মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল। এতিয়া আমিতো সাহায্য দিব নোৱাৰোঁ দিয়কচোন গাইছ, আমি আৰু এটা মলে আৰু। বাকী আৰু 1 2 3 4 আকৌ আহি গ'ল এখন উৰ্মা দলং আমাৰ শৰাইঘাট ব্ৰিজ। আৰু পানী চাক গাইছ, মই আপোনালোকক ক'লোৱে ইমান দিন বৰষুণ দিলে বানপানী হৈ গ'ল, 2 দিন ৰ'দ দি চেচ পানী। এই হোলা কাৰণে সিহঁতি দোৱা কাৰণে পানী আছে, কিন্তু সেইফালে দেখা পাইছে পানী নাই। বোলো তাকালৈ যাওক, কঠীয়া তোলা মানুহ হৈছিলোঁ কি হ'ল মানে মই কৰিব লাগব যেনে দেখা গৈছে গাইছ। কথা তোলা মানুহ হৈছিল, কিন্তু কি বা হ'ল, আপোনাৰ ফাদাৰে আছে এতিয়া।
তাকালৈকে যাই লওঁ আৰু গাইছ যাই কিনে দেখাই আছোঁ আমাৰ ক'ত ক'ত কি কৰি আছে চাই থাকক ব্লগটো দক দেখা পাইছি না এইগিলা চব পিয়াক ৰৈ আছে এটা এটাকৈ এতিয়া বৰ্তমান খেতিৰ চিজন আজি কিজানি আমঠি ভাঙছি সেইকাৰণে চবেই পিয়াক কৰিব ধৰিছে সিদিনাখন চৰা আছে অলপ কথাটো অ' কি হ'ল গেল নে কি এনে তোলা হ'ল হা তোলা হ'ল ডেঞ্জাৰে গাইছ ইমান পুতুককৈ তোলা হ'ল আমাৰ পিয়াক ৰৈ আছে নেকি ক'ত হা আমাৰ এই তাতে পিয়াক ৰৈ আছে এই এৰিটা মই কঠীয়াখিনি তাকালে লৈ যাওঁ গাইছ লৈ যাই লগ পাই আছোঁ কঠীয়াখিনি নাতে ভিডিঅ' কৰিব নোৱাৰা দক লৈ যাওঁ তাকে এফালে পিয়াক ৰৈ আছে সৰু মাই এফালে পেহী দীপক দা দুব্ব এই আৰু গাইছ এবাৰ আৰু লৈ আহোঁ কঠীয়া লৈ কিনি এটা থওঁ মই এইগিলা বিলাই চিলাই দিব নাজানো সেইতিয়াক নহয় দিয়ক কাম ধৰি গেল কঠীয়া আনিলোঁ তাৰ পৰা আনি সজাই দিলোঁ সৰু মাদাৰ হৈ আছে বাপৰে বহুত কষ্ট পোৱা নদী গাইছ সেইখিনি লৈ আহোঁ লৈ কিনে লগাই লগ পাই আছোঁ হাই হা না তো আসা দে না তো আসা গাইছ খেতিয়কৰ কথা আৰু কি ক'ম হাল বাব লাগিল এফালে বৰষুণৰ চিন্তা সাৰ মাৰিব লাগে কঠীয়াত এফালে আলি দিব লাগিব আৰু কিমান কম আৰু খেতিয়কৰ কথা এফালে দীপক দা আছে আৰু এইটো ৰবীন বেটা আছে হা তাকেতো চাকৰি কৰিলে বেছি ভাল হ'ল এতিয়া চাকৰি কৰাৰে সুবিধা আৰু খেতিয়কৰতো কামেই নাই আমাৰ এইখিনিতে বানপানী হোৱা জেগাততো কি অৱস্থা কামেই নাই আৰু এফালে চবৰে মাজত পিয়াক ৰৈ আছে মই ভাবিলোঁ একবাৰ আপোনালোকক আহি আমাৰ যিখিনি পিয়াক ৰোৱা জেগা আৰু খেতিয়কৰ হেৰিখিনি দেখাই দিওঁ সেইকাৰণে মিনি ব্লগ এটা বনালোঁ গাইছ আই হোপ চাই ওলাব যিটো লেভেলত মানে হেৰিটো নাই তাপটো নাই এনেকুৱা গৰম মানে বেলেগ ধৰণৰ গৰম হয়নে হা তাকে দেখাটো কেনে জোৰ পূৰা বৈ আছে কি ক'ম আৰু বাকী চাওঁ আৰু কি কৰিব পাৰোঁ পথাৰততো নৰা আৰু ব্লগ কৰিব দিয়ক আৰু গাইছ এই ভুকুৱা মাছে যেনেকৈ মুখ মেলে সেনেকৈ মুখ মেলে থাকিব লাগিব পথাৰত বাপৰে বাপ কি ৰ'দ দিছে উফ সহ্য কৰিব নোৱাৰা আৰু কিবা হৈছে ভিতৰৰ পৰা কি ক'ম আৰু অনুভৱ কৰিব নোৱাৰা কিবা আৰু তাতে ঘৰক লৈ যাওঁ অলপ ৰেষ্ট লৈ কিনে লগ পাই আছোঁ গাইছ বাকী এইটো আমাৰ গৰু আছা ভালে দে থাক সেই কোনে মাহ আহিছে পথাৰত মানে বৰষুণৰ ৰ'দ নাই এইটো কাৰণে বহুত অসহ্যদায়ক আৰু ৰ'দটো আৰু বাকী যিখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ পথাৰৰ পৰিৱেশ দেখাবা ভিডিঅ'টো চাই ভাল পাইছে বাপৰে
এটা চাইৰে মনত পৰি গ'ল গাইছ বহুত দিনৰ মূৰত এই গৰম দিনত পথাৰত তুমি আছা তো মই আছোঁ এই গৰম দিনত পথাৰত তুমি আছা তো মই আছোঁ তুমি পিয়াক ৰোৱা মই কঠীয়া তোলো দিয়ক গাইছ লগ পাই আছোঁ গাইছ পথাৰৰ পৰা আহিলে ডাইৰেক্ট আহিলোঁ চুলি কাটিবা চুলিডালত কাটি লগাইছ কেম্বা ৰাখা আছে বিৰাট বিকাৰ আহিছে কৰি চুলি এনেই কেম্বা আৰু নহয় যায় লগ পাই আছোঁ দিয়ক চুলি কাটি আহি ফ্ৰেছ হ'লোঁ হৈ কিনে অলপ বাগাত দিলোঁ মানে কি এনেকুৱা লেভেলৰ ৰ'দ দিছে মানে বাহিৰত ডিছকাষ্টিং হ'ব মানে ৰাতিপুৱা বৰষুণ দিলে যি সেইকাৰণে ৰ'দটো বহুত টান হৈছে বাকী এইটো ভিডিঅ'খিনিয়ে আছিল যদি কিবা চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব গাইছ দিয়ক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই